আপুনি জানেনে আপোনাৰ শৰীৰটো এই পৃথিৱীৰ আটাইতকৈ শক্তিশালী মেচিন। প্ৰতি ছেকেণ্ডত আপোনাৰ ভিতৰত ঘটিছে লাখ লাখ কাৰ্য। আপোনাৰ শৰীৰত সৃষ্টি হৈছে বিদ্যুতৰ। আপোনাৰ শৰীৰৰ ভিতৰত চলি থাকে এখন গোপন জগত, যাৰ কথা আমি কল্পনাও কৰিব নোৱাৰো। আজি আমি জানিম মানুহৰ শৰীৰৰ তেনে 10টা আচৰিত সত্যৰ কথা। তেনেহলে আহক পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 1, আপোনাৰ মগজুত বিদ্যুতৰ সৃষ্টি হয় আৰু এই বিদ্যুৎ ইমান শক্তিশালী যে ই এটা সৰু বাল্ব জ্বলাই ৰাখিব পাৰে। ফেক্ট নম্বৰ 2, আপুনি জানেনে আমাৰ মগজুত কেৱল 75% পানীয়ে আছে আৰু এই যদি পানীৰ পৰিমাণ কিবা কাৰণত কমি যায় তেনেহলে আমাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে হাইড্ৰেটেড হৈ থকাটো আমাৰ বাবে অতি প্ৰয়োজনীয়। ফেক্ট নম্বৰ 3, আপোনাৰ শৰীৰে আপোনাৰ মগজুলৈ ঘণ্টাত 400 কিলোমিটাৰ গতিবেগেৰে সংকেত প্ৰেৰণ কৰে আৰু এই গতি হৈছে বুলেট ট্ৰেইনৰ গতিতকৈও অধিক। ফেক্ট নম্বৰ 4, আপোনাৰ চকুৱে কেতিয়াও বিশ্ৰাম নলয়। ই প্ৰতি মিনিটত 15 পৰা 20 বাৰকৈ পলক মাৰে আৰু সেই পলকৰ ফলতেই আপোনাৰ চকু পৰিষ্কাৰ আৰু আপোনাৰ চকুৰ আৰ্দ্ৰতা মেইনটেইন হৈ থাকে। ফেক্ট নম্বৰ 5, আপোনাৰ হৃদয় হৈছে এক মিৰেকল। ই প্ৰতিদিনে 1 লাখ বাৰকৈ স্পন্দন কৰে আৰু সেই স্পন্দনৰ ফলতেই আপোনাৰ প্ৰতিটো অংগই তেজ লাভ কৰে। ফেক্ট নম্বৰ 6, আপোনাৰ ৰক্তই প্ৰতিদিনে আপোনাৰ দেহত 94,000 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। ফেক্ট নম্বৰ 7, এজন শিশু যেতিয়া জন্ম হয় তেতিয়া তেওঁৰ শৰীৰত 300ডাল হাড় পোৱা যায়, কিন্তু সময়ৰ লগত যেতিয়া তেওঁ প্ৰাপ্তবয়স্ক হয় সেই হাড়ৰ সংখ্যা হৈ গৈ 206ডাল। ফেক্ট নম্বৰ 8, লিভাৰ হৈছে আমাৰ শৰীৰৰ এনেকুৱা এটা অংগ যিয়ে নিজৰ ক্ষতি পূৰণ কৰি পুনৰ নিজকে সৃষ্টি কৰি ল'ব পাৰে। ফেক্ট নম্বৰ 9, আনহাতে আমাৰ দাঁত হৈছে এনেকুৱা এটা অংগ যিয়ে নিজৰ ক্ষতি পূৰণ কৰি ল'ব নোৱাৰে। এবাৰ প্ৰাপ্তবয়স্ক হোৱাৰ পাছত যদি আপোনাৰ দাঁত সৰে তেনেহলে আৰু আপুনি কোনোদিন সেই দাঁত ঘূৰাই নাপায়। এই তথ্যসমূহৰ ভিতৰত কোনটো তথ্যই আপোনাক আচৰিত কৰিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।